আসসালামু আলাইকুম ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি মই বনাবলৈ লৈছোঁ হালোৱা ৰুটি। আৰু যিহেতু আমাৰ চুবে বাৰাতৰ দিনাখন আমি এনেকৈ হালোৱা ৰুটি বনাওঁ আৰু আপোনালোকক মই দেখুৱাই আছোঁ। তাৰ বাবে মই যা যোগাৰখিনি কৰি লৈছোঁ। দেখিছে, এয়া মই আটা ময়দা লৈছোঁ আৰু কাজু কিচমিচ ৰিফাইন চেনি এইখিনি মই যোগাৰ লৈ লৈছোঁ। আৰু এয়া মই চুজি লৈ লৈছোঁ। এতিয়া বলক মই বনাবলৈ যাম। প্ৰথমে কেৰাহীটো বহাই দিছোঁ আৰু মই কাজুখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। দেখিছে, মোৰ ভাজা হৈ গ'ল। দেখিছে, এতিয়া মই ইয়াত চুজিখিনি দিম। চুজি দি দিছোঁ মই 1 কিলো। আৰু এয়া দেখিছে, যেতিয়ালৈ ৰঙচুৱা নহয় তেতিয়ালৈ মই এনেকৈ ফ্ৰাই কৰিয়ে থাকিম, মানে ভাজি দিম। ভাজি মই ৰঙচুৱা কৰিম। আৰু এতিয়া মই ৰঙচুৱা কৰা হোৱাৰ পিছত মই চেনি দিম। কি সুন্দৰ ৰঙচুৱা হৈছে দেখিছে। এতিয়া মই চেনি 2 কাপ দি দিম। এয়া চেনি দি দিছোঁ আৰু মই অকণমান সময় হিলাই থাকিম। এনেকৈ চেনিখিনি যেতিয়ালৈ মিহলি হৈ নাযায় তেতিয়ালৈ মই এনেকৈ ভাজিম। আৰু এতিয়া মই এইখিনি দি দিছোঁ, কাজু কিচমিচ। আৰু এতিয়া পানী দি দিছোঁ অকণমান। দেখিছে কি সুন্দৰ হৈছে হালোৱাখিনি। ৰমজান মাহ আহিলে আমাৰ খুবেই ভাল লাগে। প্ৰথম আমাৰ চুবে বাৰাত আহিছে, আমি চুব বাৰাতৰ দিনাখন এনেকৈ হালোৱা ৰুটি বনাওঁ। আমাৰ ওচৰ চুবুৰীয়াসকলক আমি এনেকৈ হালোৱা ৰুটি বনাই দিওঁ। আমাৰ নিজৰ আত্মীয়সকলক দিওঁ। দেখিছে কি সুন্দৰ দানা হৈছে। আৰু এতিয়া মই এয়া আটা লৈ লৈছোঁ। আটাখিনি মই মাৰিম এতিয়া। অকণমান কুহুমীয়া গৰম পানী দিছোঁ আৰু নিমখ দি দিছোঁ ইয়াতে। আৰু 2 চামুচ মই ৰিফাইন দি দিছোঁ। এইটো কাৰণত দিছোঁ, এই ৰিফাইনটো দিলে নৰম হয়, ধুনীয়া হয়। দেখিছে, গোল্লা কৰি ল'লোঁ আৰু এতিয়া মই বেলিম। বেলা হৈ গ'ল। এতিয়া মই টাৱাখন বহাই দিছোঁ ইয়াতে। দেখিছে, মই ৰুটিখিনি ৰেডি কৰি লৈ ল'লোঁ। কি সুন্দৰ হৈছে দেখিছে ৰুটিখন। আৰু এটা বইলত মই হালোৱাখিনি উলিয়াই ল'ম। এয়া দেখিছে, ৰুটিখিনিও দেখিছেনে কি সুন্দৰ হৈছে। মই ৰেডি কৰি লৈছোঁ আৰু এতিয়া মই পেকেটিং কৰিম। পেকেটিং কৰা হোৱাৰ পিছত আমাৰ আত্মীয়সকলক মই দিবলৈ যাম, মানে মোৰ ছোৱালী দুজনীয়ে যাব। আৰু এয়া ৰেডি হৈ গ'ল। দেখিছে কি সুন্দৰ হৈছে। এইবোৰ পেকেটিং কৰি লৈ লৈছোঁ। আৰু ভিডিঅ'টি চাই কেনেকুৱা পালে আপোনালোকে জনাবচোন। এনেকৈ বাৰু আপোনালোকে বনাই নে নবনাই মোক জনাব। আৰু শেষত ভিডিঅ'টি চাই লাইক কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ।